আমাৰ বলুৰাম আপুনি ভাওনাখনৰ বিষয়ে পাছত চাব ভাওনাখন কেনেকুৱাকৈ পালে কওকচোন ভাওনাখন কৰি বহুত ভাল লাগিলে আপুনি এনে কেনেকুৱা পালে ভাওনাখন কৰি ভাল লাগিলে কৃষ্ণ কোৱা কেনেকুৱা তোমাৰ মন্তব্য মই যুদ্ধ লাগি আছোঁ কেনেকুৱা পালা একদম ভালদৰে কোৱা কৰি আছোঁ ভাওনাখন কৰি এতিয়া আহিলোঁ ব্যস্ত গ'লে ব্যস্তকে ধন্যবাদ দিছোঁ গোটেই ভাৱৰীয়াকেইটাই বহুত কষ্ট কৰিছে আৰু ভৱিষ্যতে যাতে আকৌ ভাওনা পালে এনেকৈ চব ওলাই আহে তাই আশা ৰাখিছোঁ আমাৰ ভাওনা ধুনীয়া হৈছে ভাওনা ধুনীয়া হৈছে কষ্ট ফল পাইছে চবে নমস্কাৰ আজি ভাওনাখন কৰি বহুত ভাল লাগিলে চবৰে অভিনয় বহুত ভাল হৈছে কেনেকুৱা পালে ভাওনাখনৰ মনোৰা বক্তব্য আপুনি এতিয়া বৰ্তমান মই পেণ্টটো উঠাই আছোঁ হাম্বাখোৰ মোৰ ভাৱৰীয়াক বিশেষকৈ মই এটাই ধন্যবাদ দিলোঁ আমাৰ যিজন বায়েন ধন আমাৰ লোকেল নহয় তেওঁ মাজুলী তেওঁ বহুত অভিজ্ঞ তেওঁ যিখিনি সুৰ লৈ লাহে মানে হেৰিকৈ দেখা যায় আমাৰ মানুহবিলাক তেওঁক কষ্টই নিদিয়ে মই সেইদিনা আৰু এদিনা ৰিহাৰ্চেলত কৈছিলোঁ এইটো ইমান ধুনীয়া লাগিছে ভাওনাখন কেনেকুৱা পালে ভাওনাখন মই এনেকুৱাই ভাল লাগিলে কাৰণ বেলেগ দৰ্শকে আমি মাজুলী বুলি এতিয়া চবৰ ঘৰে ঘৰে মানুহ গৈছে যে এইটো আমাৰ মাজুলী এইটো শুনো নহ'লে মাজুলী বুলি কোৱা হ'লেও তোমাৰ মতামত দিয়াচোন একদম ভাল ভাওনা বহুত ভাল হৈছে ভিতৰলৈ যাম ভিতৰলৈ এওঁ কি ঘৰলৈ আহি আছোঁ এওঁ কি ঘৰ এতিয়া আমি এতিয়া কেনেকুৱা পালে ভাওনাৰ বিষয়ে মতামতটো জনাইছোঁ ভাল লাগিলে কেনেকুৱা পালে এনে ভাওনাৰ বিষয়ে কওকচোন চাই পিনি নাটকো ধুনীয়া আছিলে এই আমাৰ মানুহ দিনটো কাম কৰি লেবেজান হৈ গৈছে এনে কেনেকুৱা পালে ভাওনাৰ বিষয়ে ধুনীয়া হৈছে ভালে পাইছে এতিয়া বৰ্তমান আমি মেইন এতিয়া আমি একেবাৰে মেইন আমাৰ য'ত আমি অন্নমুঠি ধৰিম এতিয়া তালৈ আহি আছোঁ দুখা কওকচোন কেনেকুৱা পালে কি পালে ভাল লাগিলে বহুত ভাল লাগিলে দেই ভাওনাখন মনে বিচৰা মতে হৈছে এতিয়া বৰ্তমান ভোজনৰ কাৰণে মাছ পাই আছে সকলোখিনি বহি আছে খাবৰ কাৰণে আমাক কৃষ্ণই আজি মাছ খাই মাংস খাই তাকে খাবলৈও লাহে ধীৰে বাকী আমাৰ এতিয়া ফোন এটাই ক'ব এতিয়া মোহাই মেলি হ'ল আৰু ইমানটা সমাপ্ত কৰিব লাগে আৰু লগ পাম আকৌ নতুন এখন ভাওনাত বাই 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 বাই